হেল্ল' বন্ধুসকল, আজি আমি শিকিম কিছুমান চৰাইৰ নাম ইংৰাজী আৰু অসমীয়াত। ব'লা আমি দেৰি নকৰাকৈ ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো হ'ল পেৰট। পেৰটক আমি অসমীয়াত কওঁ ভাটৌ। ভাটৌ ভাটৌ মানে পেৰট। এয়া চোৱা, ভাটৌ ভাটৌ মানে পেৰট। এয়া হ'ল পিজন। পিজন পিজনক আমি অসমীয়াত কওঁ পাৰ। পাৰ পাৰ মানে পিজন। এয়া চোৱা, পাৰ পাৰ মানে পিজন। এইটো হ'ল ক্ৰ। ক্ৰ মানে কোৱাচোন কি বাৰু? ক্ৰ মানে কাউৰী। কাউৰী কাউৰী মানে ক্ৰ। এয়া চোৱা, কাউৰী কাউৰী মানে ক্ৰ। এইটো হ'ল ওল। ওলক আমি অসমীয়াত কওঁ ফেঁচা। ফেঁচা ওল মানে ফেঁচা। এই ৰাতি কেতিয়াবা ইয়াক দেখিলে ভৰ ভয় লাগে দেই চকুকেইটা। এয়া হ'ল স্পাৰৌ। স্পাৰৌক আমি অসমীয়াত কওঁ ঘনচিৰিকা। ঘনচিৰিকা ঘনচিৰিকা মানে স্পাৰৌ। এই সৰু থাকোঁতে বহুত দেখিলোঁ দেই, আজিকালি প্ৰায় নেদেখাই হ'ল এই চৰাইটো। এয়া হ'ল ঈগল। ঈগলক আমি অসমীয়াত কওঁ ঈগল। ঈগল মানে ঈগল। এয়া চোৱা, ঈগল ঈগল মানে ঈগল। এয়া হ'ল কুকু। কুকুক আমি অসমীয়াত কওঁ কুলি। কুলি কুলি মানে কুকু। এয়া চোৱা, কুলি চৰাই মানে কুকু। এয়া হ'ল পিকক। পিককক আমি ইংৰাজীত কওঁ মৰা চৰাই। মৰা চৰাই মৰা চৰাই মানে পিকক। এয়া হ'ল পিকক। পিকক মানে মৰা চৰাই। এয়া হ'ল ক্ৰেইন। ক্ৰেইনক আমি অসমীয়াত কওঁ বগলী। বগলী বগলী মানে ক্ৰেইন। এয়া চোৱা, বগলী। এয়া হ'ল মেনা। মেনাক আমি অসমীয়াত কওঁ শালিকা। শালিকা শালিকা মানে মেনা। এয়া চোৱা, শালিকা। এয়া হ'ল ডাক। ডাকক আমি অসমীয়াত কওঁ হাঁহ। হাঁহ হাঁহ মানে ডাক। এয়া চোৱা, হাঁহ হাঁহ মানে ডাক। এয়া হ'ল পট্ৰিজ। পট্ৰিজ পট্ৰিজক আমি অসমীয়াত কওঁ তিতৰ। তিতৰ তিতৰ মানে পট্ৰিজ। এয়া চোৱা, পট্ৰিজ পট্ৰিজ মানে তিতৰ। এয়া হ'ল চোৱান। চোৱান চোৱানক আমি অসমীয়াত কওঁ ৰাজহাঁহ। ৰাজহাঁহ ৰাজহাঁহ মানে চোৱান। এয়া চোৱা, চোৱান চোৱান মানে ৰাজহাঁহ। এয়া হ'ল ভালচাৰ। ভালচাৰক আমি অসমীয়াত কওঁ শগুন। শগুন শগুন মানে ভালচাৰ। এই চৰাইবিধো আকৌ নেদেখাই হ'ল প্ৰায়। এই হ'ল অষ্ট্ৰিচ। অষ্ট্ৰিচ অষ্ট্ৰিচক আমি অসমীয়াত কওঁ উটপক্ষী। উটপক্ষী উটপক্ষী মানে অষ্ট্ৰিচ। এয়া চোৱা, অষ্ট্ৰিচ অষ্ট্ৰিচ মানে উটপক্ষী। এইটো হ'ল কিংফিচাৰ। কিংফিচাৰক আমি অসমীয়াত কওঁ মাছৰোকা। মাছৰোকা মাছৰোকা মানে কিংফিচাৰ। বাই কিন্তু বহুত স্পীডত কিন্তু মাছ ধৰে দেই, মই দেখিছোঁ কিন্তু পুখুৰীত। এয়া হ'ল হেন। হেনক আমি অসমীয়াত কওঁ মাইকী কুকুৰা। মাইকী কুকুৰা মাইকী কুকুৰা মানে হেন। এয়া চোৱা, মাইকী কুকুৰা মাইকী কুকুৰা মানে হেন। এয়া হ'ল কক। ককক আমি অসমীয়াত কওঁ মতা কুকুৰা। মতা কুকুৰা মানে কক। এয়া হ'ল মতা কুকুৰা। মতা কুকুৰা মানে কক। এয়া চোৱা, কোৱেল। কোৱেলক আমি অসমীয়াত কওঁ
বতা চৰাই বতা চৰাই মানে কোয়েল কোয়েল মানে বতা চৰাই এয়া চোৱা বতা চৰাই মানে কোয়েল এয়া হ'ল বেট বেটক আমি অসমীয়াত কওঁ বাদুলি বাদুলি মানে বেট এয়া চোৱা বাদুলি মানে বেট Thanks for watching.